मोर पिछफाले आपनालोके देखिबोलै पारिছে এইটোৱে হল মিনি তাজমহল। তো হেল্ল গাইস এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সাইনাজ ব্লগ। তো গাইস আজি আমি গৈ আছো হাতীগাঁৱত থকা মিনি তাজমহল চাবলৈ। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। तो गाइस फाइनली माने आमी आइ पालो बालाजी मंदिर। या मोर पिछफाले चाब पारे आपनालोके बालाजी मंदिर। बोलक आमी एबार बालाजी मंदिर भितरत जाओ। तो गाइस फाइनली आमी आइएस भितर ओसरत थका बालाजी मंदिर तो आइ पालो। तो आरो मिनी ताजमहलলৈকে 8 किलोमीटर 10 किलोमीटर मान আছে। আমি মিনি তাজমহল যাম, কিন্তু এয়া পিছফালে আপোনালোকে চাই লওক এইটো হল বালাজি মন্দিৰ। আপোনালোক বেক ক্যামেৰাৰে এবাৰ ভিউটো চাই লওক, বহুত বেছি ধুনীয়া লাগে। তো আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে। तो गाइस बालाजी मंदिर परिवेश तो चाब पारे, बहुत बेसि धुनिया परिवेश। इतना माने बहुते फटो तो उठी আছে। এইবিলাক চাওক गाइस, এইবিলাক सब माने फटो उठात व्यस्त। तो गाइस बालाजी मंदिर माने फटो तो उठिलो। এতিয়া আমি গৈ আছো মিনি তাজমহল। तो বলক লেটস স্টার্ট। तो गाइस आइ पाবলৈ আৰু মাত্ৰ 1.3 কিলোমিটাৰ আছে। तो गाइस আপোনালোকে যদি গুগল ম্যাপ চাই মানে এইটো ৰাস্তা দেখাব, এইটো শান্তিপথ বুলি আছে। কিন্তু এইটো ৰাস্তাৰে নাযায় আপোনালোকে, ইয়াৰ আগত আৰু এটা ৰাস্তা আছে, সেইটো ৰাস্তাৰে মিনি তাজমহলত যাব পাৰে। এইটো মানে গুগল ম্যাপত ভুলকে দেখায়। এই দোকানখনৰ সাইডৰে এইটো এই ৰাস্তাটোৰে সোমাই গলে পায় মিনি তাজমহল। তো গাইস এইখনে হৈছে আপোনাৰ মাজাৰ শৰীফটোৰ মেইন গেট। এইটোক যদিও মিনি তাজমহল বুলি কোৱা হয়, কিন্তু এইটো একচুৱেলি এটা দৰগাহ শৰীফ। ইয়াত লিখা আছে চাওক আপোনালোকে, আল্লাহ হজরত মুৰ্তাজা আলী শাহ সফবী। এইটো এটা দৰগাহ শৰীফ হয়। গাইস এয়া মিনি তাজমহলত আমি ভিতৰলৈ এতিয়া প্ৰৱেশ কৰি আছো। তো গাইস ফাইনেলি মানে আমি আহি মিনি তাজমহলটো পালো। এইটো মোৰ পিছফালে আপোনালোকে চাবলৈ পাৰিছে, এইটোৱে হল মিনি তাজমহল। মই আপোনালোকক বেক কেমেৰাৰে দেখাই আছো।
সময় অপেক্ষা কৰি এইটোৱে হ'ল মিনি তাজমহল। এতিয়া ভিতৰত প্ৰৱেশ কৰি আপোনালোকক দেখাই আছোঁ। তো এয়া চাব পাৰে আপোনালোকে মিনি তাজমহল। তো গাইজ প্ৰথমতে আপোনালোকে সমাধি ক্ষেত্ৰ পাব। গাইজ এইটো একচুৱেলি মানে মিনি তাজমহল বুলি যদিও আপোনালোকে জানে, কিন্তু এইটো ইয়াত আহি কিনে মই গম পালোঁ, আগতে ময়ো গম পোৱা নাছিলোঁ কথাটো। এইটো হ'ল একচুৱেলি এটা মাজাৰ শ্বৰীফ। গাইজ এয়া চাব পাৰে, এইবিলাক মানে কমপ্লিট হোৱা নাই, মানে ইয়াতে কিবা কিবি ফুলনি বাগিচা চাগিচা বনাব। তো কমপ্লিট হ'লে বহুত বেছি ধুনীয়া লগা হ'ব মানে। এয়া গাইজ এইফালে চাব পাৰে, মানে গোটেই বনোৱা সম্পূৰ্ণ হোৱা নাই। গোটেই বনোৱা সম্পূৰ্ণ হোৱাৰ পিছত বহুত বেছি ধুনীয়া লাগিব, বহুত বেছি ডাঙৰ গাইজ। মই মানে ইমান বিশ্বাসে কৰিব পৰা নাছিলোঁ যে ইমান ডাঙৰ তাজমহল এটা মানে গুৱাহাটীত আছে। তো আপোনালোকে আহি কিনে এবাৰ ভিজিট কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত বাৰু গুগল মেপৰ লিংকটো দি দিম। তো আপোনালোকে ইয়াত এবাৰ আহিব, ভিজিট কৰিব, বহুত বেছি মানে ভাল লাগিব। এয়া আপোনালোকে চাব পাৰে, মানে পোহৰ অহাৰ কাৰণে চাৰিওফালে এনেকুৱা ধৰণৰ মানে খিৰিকী দিছে ইয়াতে, যাতে গোটেই মাজাৰ শ্বৰীফটো মানে পোহৰ হৈ থাকে। দেখাত মানে একদম মানে তাজমহলটোৰ নিচিনা হৈছে, বহুত বেছি মানে ধুনীয়া লাগিছে। ইয়াত আপোনালোকে এবাৰ আহিব গাইজ। তো গাইজ মিনি তাজমহলক বাই বাই দি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। এইটো মিনি তাজমহল, বাই বাই। তো গাইজ মিনি তাজমহল চাহ আহি কিনে মানে এয়া চাহ খাই আছোঁ। আৰু এয়া চাওক হেলমেট চেলমেট মাৰি কেনেকুৱা মজা গাইজ। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, বাই বাই।